এতিয়া আমি পলাবাৰৰ মই খোজকাঢ়ি ওলাইছোঁ। আমি এতিয়া যাম আৰু এজন বন্ধু ঘৰলৈ। এতিয়া একদম পুৰা কোন বন্ধু আপোনালোকে চাই থাকিব আৰু আপোনালোকেও চিনি পায়। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গতিকে আমি এতিয়া বন্ধু ঘৰলৈ খোজকাঢ়ি মানে নহয়, অলপ আগত গাড়ী আছে, গাড়ীত যাম। কিন্তু ঘৰৰ পৰা এই পল্লৱ ঘৰৰ পৰা অলপ খোজকাঢ়ি ওলাইছোঁ আৰু চাই থাকিব ভিডিঅ'টো সকলোকে। আপোনালোকে চাই থাকিব। গতিকে আহক এতিয়া বন্ধু ঘৰলৈ আগবাঢ়ি যাওঁ। আৰু মই যে কৈছিলোঁ এজন বন্ধু ঘৰলৈ আহি আছোঁ এতিয়া। এই আমি গাড়ীৰ পৰা নামিলোঁ, পল্লৱে আৰু মই গাড়ীৰ পৰা নামি এতিয়া আমি যাব লাগিব, ৰাস্তাৰে যাব লাগিব এয়া পল্লৱ। গতিকে এইটো ৰাস্তাত যাব লাগিব, 2 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব আৰু অলপ কিন্তু পানী পাৰ হ'ব লাগিব। গতিকে আহি আছোঁ, আপোনালোকেও আহি থাকক আমাৰ লগতে, পল্লৱ আৰু মোৰ লগতে। তেতিয়া গম পাব আমি কাৰ ঘৰলৈ গৈ আছোঁ। আৰু এয়া হ'লেও উঠিল ডকৰ গছত লগাই সদৌ মদৌ। আপোনালোকে নিশ্চয় শুনিছে পদ্যটো বা পঢ়িব পাইছেই। সেয়া চাওক কিমান ধুনীয়াকৈ লাইন টকৌ গছ লগাই থৈ দিছে, কিমান সুন্দৰ লাগিছে। এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ আমাৰ বন্ধুজনৰ ঘৰলৈ। পল্লৱ আৰু গৈ আছোঁ, ভাগৰ গৰম লাগি গৈছে একদম। 2.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব, যিহেতুকে ভাগৰটো লাগিবই। হ'ব আৰু এই বেতগছ এতিয়া ৰাস্তা ধূলি বালি। সাঁতুৰিব লগা যদি হয় গুচি আহিম আৰু পানী অকণমান পাৰ হ'ব লাগিব বুলি কৈছে। আৰু পল্লৱে কিবা এটা কৈছিলে, সেয়ে বোলো এতিয়া পানী পাৰ হ'ব লাগিব বুলি কৈছে। যদি পানী পাৰ হ'ব, যদি সাঁতুৰিবলগীয়া যদি হয় আৰু উভতিব লাগিব আৰু উভতিম আৰু ৰাস্তা আপোনালোকে চাই থাকক। আমি ক'তনো গৈ আছোঁ, ইমান এই চাপৰি ৰাস্তাৰ মাজে মাজে, এই কেঁচা ৰাস্তাৰ মাজে মাজে। এতিয়া আমি আহি এইডোখৰতে মানে অলপ কনফিউজ হৈ গৈছোঁ। মানে ইফালেও এটা ৰাস্তা গৈছে আৰু ইফালেও এটা ৰাস্তা গৈছে, লগতে ইফালেও এটা ৰাস্তা গৈছে। এতিয়া আমি কোনফালে যাম? এতিয়া আমাৰ মানে ভয় লাগি গৈছে, ভয় লাগি গৈছে, মানে কনফিউজ হৈ গৈছোঁ। গতিকে এয়া পল্লৱে ফোন কৰি সুধি আছে এতিয়া কোনফালে যাম। এতিয়া সুধি আছে আৰু আপোনালোকে চাই থাককচোন আমি কোনফালে যাওঁ। এতিয়া এই মানুহ ইফালৰ পৰা আহি আছে পাৰ হৈ বাৰু গৈ আছোঁ। যিহেতুকে এতিয়া বন্ধু ঘৰলৈ আহিছোঁ, 7 সাগৰ 13 নদী পাৰ হৈ যিহেতুকে আহিছোঁ এই বন্ধুক লগ কৰিবৰ কাৰণে বিশ্বনাথৰ পৰা। 7 সাগৰ 13 নদী বুলিয়ে কৈছোঁ, কাৰণ দূৰটো, কাৰণ বিশ্বনাথ ক'ত আৰু ধেমাজি ক'ত, ধেমাজি চিমেণ্ট চাপৰি ক'ত। গতিকে 7 সাগৰ 13 নদী পাৰ হৈ আহিলেও যিহেতুকে এই সামান্য নোৱাৰোঁ এই নদীখন বা এই জানটোনো কিয় পাৰ হ'ব নোৱাৰিম। গতিকে সেয়েহে জোতা পিন্ধিয়ে আহিছিলোঁ। এতিয়া জোতা খুলিব লাগিব, জোতা খুলিছোঁ, জোতা মোজা সকলো খুলিব লাগিব। এই এতিয়া বস্তুটা জোতা খুলি আছে, জোতা পিন্ধি আহি পালে পানী পাৰ হ'ব লাগিব বুলি নাজানো নহয় আকৌ। কাৰণ পানীতকৈ বন্ধু মেইন, বন্ধুক লগ ধৰিব লাগিব। আৰু এই চাওক এখন এই পানীতে কেনেকৈ ট্ৰেক্টৰ আহি আছে, এয়া দেখিছে নহয়, ট্ৰেক্টৰ আহি আছে। হৈ গ'ল, জোতা হাতত ল'লোঁ, লংখন কুচালোঁ, বাছ এতিয়া পাৰ হওঁ। ব'লক আহক। এয়া বস্তুটা আৰম্ভ কৰিলে আৰু পানীত ভৰি দিলেই। এতিয়া গৈ থাকোঁ। এই খেৰ লৈ আহিছে, ঠাণ্ডা পানী ন, একদম পুৰা ঠাণ্ডা পানী। আৰু পানী নাই, একেবাৰে শুকান নহয় তাৰমানে। গৈ থাকোঁ এতিয়া। জোতা নোখোলা হ'লেও হ'লে হয় চাগে। আৰু বন্ধুক বিচাৰি, বন্ধুক লগ কৰিবলৈ 7 সাগৰ 13 নদী পাৰ হৈ আহি এয়া হাতত জোতা লৈ এই নদী এখন পাৰ হৈ আহি আছোঁ। আৰু আপোনালোকে গম পাইছেই, দেখিছেই। আৰু নদীখন পাৰ হৈ আহি আছোঁ আৰু বহুত মানুহ পাৰ হৈ আহি আছে। আৰু আমাৰ পল্লৱে পাৰ পালেগৈ, মোক মাজতে এৰি পাৰ পালেহি। দূৰ নহয়, গতিকে জোতা নিপিন্ধোঁ আৰু ময়ো পালোহি পাৰ। এতিয়া এনেকৈ আগবাঢ়ি যাওঁ আৰু। গতিকে আহক। আৰু আমি আহি ইফালৰ পৰা নৈ পাৰ হৈ আহিলোঁ। নৈখন পাৰ হোৱা দেখুৱালোঁ আপোনালোকে দেখি পালেই। আৰু এতিয়া আহি এইয়া এটা ৰাস্তা পাইছোঁ, জানো মাথাউৰি হয় নে কি হয়, ৰাস্তা হয়। আকৌ এই ট্ৰেক্টৰ আহি আছে। গতিকে আহি আছোঁ বন্ধুৰ ঘৰলৈ, আপোনালোকে চাই থাকক।
এই আমাৰ শশীক লগ পাই গ'লো আহি এতিয়া আমাক আগবঢ়াই নিবলৈ আহিছে শশী একদম পুৰা কামত লাগি আছে মানে ধান মাৰি আছে তথাপিও আমাক অলপ আগবঢ়াই নিবলৈ আহিছে আমাৰ একদম কামত ব্যস্ত মানে আহিলোঁ ধান মৰা ছিজনটো জানেই ধান মৰা ছিজন গতিকে ব্যস্ত কামত তাৰ মাজতে অলপ আমনি কৰিবলৈ আহিলোঁ ভাল লাগিল হ'ব একো নাই আৰু এয়া আমাৰ পল্লৱ ডাঙৰীয়া এই বহি ল'লো ভাব লাগিছে বহুত কষ্ট কৰিলে দেই ইমান দূৰৰ পৰা নাই বন্ধু গ'লে বন্ধুকটো আৰু সাত খাকৰ তেৰ নদী পাৰ হৈ লৈ আহিছোঁ বন্ধুৰ মৰমতে আহিছোঁ হয় নহয় আমাৰ শশী ঘৰলৈ আহি বৰ সুন্দৰ ফিল্টাৰ এটা দেখিলোঁ সেই পকাৰে বনাইছে চাওক কি চিষ্টেমত পানী ওলাই আছে বাঁহৰ নলাৰে ওলাইছে একেবাৰে সেই আচল জুইত যে ওলায় তেনেকৈ ওলাই আছে লোকেল জুইত যে ওলাই চুলাই তেনেকৈ ওলাই তেনেকৈ ফিল্টাৰৰ পৰা পানী ওলাই আছে আৰু ইয়াৰ চিষ্টেমটো এইটো এনেকুৱা বালি আছে ন আৰু আমি এতিয়া শশী ঘৰলৈ আহিলে বুলিতো আপোনালোকে গম পালেই আহি পালোৱেই সাত খাগৰ তেৰ নদী পাৰ হৈ বন্ধু যিহেতুকে আহিছোঁ আৰু আহিবই লাগিব কৰ্তব্য লগ ধৰিবলৈ আহিছোঁ এয়া শশী নমস্কাৰ এই শশী তাৰপৰা এতিয়া শশীৰ মই মানে এখন আপোনালোকে দেখি আছে আগফালে এইটো শশীৰ পাণবাৰী আৰু নহয় জানো এই পাণবাৰীখন দেখুৱাম কেনেকৈ ইয়াত পাণ কৰিছে শশী আৰু গছত নহয় বাঁহত পাণ কৰি আছে মানে সেয়া আমাৰ শশী মোহনৰ পাণবাৰীত সোমাই ধুনীয়া লাগিছে সেইকাৰণে অলপ চাইছোঁ কাৰণ মই কেতিয়াও দেখা নাছিলোঁ এনেকৈ বাঁহত পাণ বগোৱা সেইটো হেনো হেৰি গছত নহয় এই বাঁহতে হয় হেনো আৰু এতিয়া খৰাং বতৰ বৰষুণ নাই সেইকাৰণে পাণটো অলপ কমিছে বৰষুণ নাই পানী নহ'লেতো একো বস্তু নহয় আপোনালোকে জানেই সেইকাৰণে অলপ কমিছে আৰু ইয়াত গোবৰ জাবৰ অলপ দিয়া কম হৈছে সাৰ আৰু এই বাল্টিঙৰ দিয়ে আছে কিন্তু পানীনো কিমান দিব আৰু বৰষুণৰ পানীৰ দৰে নহয় শুকাই যায় সেইকাৰণে তথাপিও বহুতেই ধুনীয়া হৈ আছে কষ্ট কৰি বহুত পানী চানী দি পেলাই ধুনীয়াকৈ ৰাখিছে পাণবাৰীখন আৰু মই কৈছোঁ মই প্ৰথম দেখিছোঁ এনেকৈ বাঁহত ধোৱা পাণ সেইকাৰণে খুব ধুনীয়া লাগিছে আৰু আপোনালোকে যদি দেখিছে মই নাজানো আৰু এইটো কিন্তু লোকেল পাণ বুলি কয় আৰু মইতো পাণ বুলি ভাবিলে অকল এই গছত হোৱাটোহে জানো আৰু এই মিঠা পাণ নে কি সেইবিলাকহে জানো বাৰু চাঙত হয় বুলি কিন্তু এইটো পাণ মই এনেকুৱা বাঁহত হয় বুলি মই নাজানো সেইকাৰণে ধুনীয়া লাগিছে আৰু বহুত আহল বহল সেই ইটো মূৰৰ পৰা একেবাৰে সিটো মূৰৰ পৰা ঘূৰাই পেলাই দেখুৱাই দিছোঁ বাৰু চাওক আপোনালোকে গম পাবই কিমান আহল বহলকৈ আৰু কিমান ডাঙৰ এইখন পাণবাৰী আহল বহল মানে বহুতে যথেষ্টখিনি আৰু এই পানী দিবৰ কাৰণে ব্যৱস্থা এটা আছে ইয়াত এই মেচিন এটা আছে এইটোৱে পানী দিয়া হয় ন শশী এইটোৱে পানী দিয়া হয় পাণবাৰীত আৰু ইফালে ধুনীয়া খেতি পথাৰ ধান কটা হ'ল আৰু ধানো সম্ভৱ ধুনীয়াই হৈছিলে কাৰণ নৰা দেখিলেই গম পোৱা যায় ধান কেনেকুৱা হৈছিলে নৰাও এতিয়া চাওক নৰা চাই গম পাইছে ধান কিমান ধুনীয়া হৈছিলে ধান আৰু এইটো মেচিনেৰে ধান খেতিটো পানী দিয়া হয় লগতে পাণ গছতো পানী দিয়া হয় আৰু ইফালৰ পাণখিনি অকণমান মানে হেৰি হৈ আছে কমজুৰি হৈ আছে মানে এইখিনি হেনো লগোৱা বেছি দিন হোৱা নাই এইটো নতুনকৈ লগাইছে এইটো পুৰণা ধুনীয়া ভাল লাগিল আৰু মাজে মাজে কিমান ধুনীয়া শাৰী শাৰী লাইনকৈ এয়া তামোলৰ পুলিও আছে এয়া কি গছ এয়া লবৰ গছ নেকি নহয় এইটো শিমলু ইয়াক উঠাই দিব লাগে শিমলু মানে সেই শিমলুটোহে আৰু শিমলু আলুটো নহয় ন এইটো শিমলু গছ কপাহ এইটো উঠাই দিয়া হ'ব এইটো ৰখা নহ'ব তো বন্ধু বান্ধৱীসকল সেয়াই মই শশীক লগ পালোঁ আছে শশী আমাৰ লগত পাণবাৰীখন দেখুৱালে চাই বহুত ভাল লাগিলে আৰু আপোনালোকক কেনেকুৱা লাগিলে আমাৰ শশী মোহনৰ পাণবাৰী চাই জনাব শশী আৰু ইনকাম তিনিটা পুখুৰী আছে তিনিটা মাছৰ পুখুৰীয়ে আছে আৰু ইমান ডাঙৰ পাণৰ বাগান শশী মুঠতে আৰু এটা সৰু সুৰা এটা এই গাঁওখনৰ এটা লোকেল মালিকে আৰু লোকেল ধন থাকেহে এনেকুৱা কিন্তু দেই আৰু এইটো শশীহঁতৰ গাঁৱত থকা এইটো টিউবৱেল এইটো চৰকাৰে দিছে ইয়াত বাৰিষা পানী হয় কাৰণে
বৰ সুন্দৰকৈ এনেকুৱা সেই ওপৰত টিউবৱেলটো বনাই দিছে যাতে পানী হ'লেও ৰাইজৰ অসুবিধা নহয় পানীৰ কাৰণে। এই চাওক কিমান ধুনীয়াকৈ বনাই দিছে এইটো টিউবৱেল। সেয়া চৰকাৰে কিমান সুবিধা কৰি দিছে, গাঁৱৰ মানুহখিনিৰ কথা চিন্তা কৰি চৰকাৰে ইমান ধুনীয়াকৈ যাতে বাৰিষা পানী হ'লেও যাতে অসুবিধা নহয় ৰাইজৰ পানীৰ কাৰণে, যাতে পৰিষ্কাৰ পানী খাব পাৰে তাৰ কাৰণে ধুনীয়াকৈ এয়া বনাই দিছে। চাওক কিমান ওপৰত। আৰু সেয়া আমাৰ শশী আৰু পল্লৱ, আৰু এনেকৈ পল্লৱে আৰু শশীয়ে আগবাঢ়ি গৈ আছে। মানে আমি চাচি ঘৰৰ পৰা উভতি আহিলোঁ, চাচিয়ে মানে আমাক অলপ আগবঢ়াবলৈ কাৰণে আহি আছে, অলপ সেই নৈখনলৈকে আগবঢ়াই থৈ আহিব। আৰু এতিয়া এই চাচিয়ে ফোনত কথা পাতি আছে, বন্ধু এজনে ফোন কৰিছে। আমি এইফালৰ পৰা আহিছোঁ, এইফালৰ পৰা। এই পল্লৱে কিবা এটা কৈ আছিলে। এতিয়া বহুতখিনি দূৰ খোজকাঢ়ি যাব লাগিব যে, সেইকাৰণে আহিলোঁ আৰু তাৰপৰা আকৌ গাড়ীও কথা আছেতো, গাড়ীও কথা আছে, সেইকাৰণে মানে এতিয়া আহিলোঁ আৰু ওলাই। সিহঁতৰ ঘৰলৈ আহোঁতে এখন দলং পাৰ হৈ আহিব লাগে, কিন্তু এতিয়া পানী নাই আৰু দলঙৰো অৱস্থা বেয়া আপোনালোকে দেখিছেই, গতিকে এই তলেদি আহিব পাৰে তাৰমানে। আৰু এয়া পল্লৱ আৰু চাচি নামি গৈয়ে আছে আৰু ময়ো নামি গৈছোঁ। এইখন দলং, এই পানী অলপ আছে। এতিয়া কথা হ'ল চাচিক লগ ধৰিবলৈ আহিলোঁ, খুব ভাল লাগিল। আৰু মানে মেইন কথাটো হ'ল কি, এতিয়া চাচিয়ে আমাক ইয়াৰ পৰা বিদায় দিব, গতিকে যাবলৈ মন যোৱা নাই, কাৰণ বন্ধুক লগ পালেনো আৰু এৰি যাবলৈ কাৰ মন যায়। সেয়েহে নগ'লেতো নহ'ব, যাবতো লাগিবই। গতিকে চাচিয়ে আমাক এই নৈখনলৈ আগবঢ়াবলৈ আহিলে। এই চাচিৰ বৰ চাচি মানে আৱেগিক হৈ পৰিছে, চকু জলজলীয়া হৈ গৈছে। আৰু বহুত বেয়া লাগিছে, উপায় নাই। গতিকে এই নৈখনটো দেখুৱাইছিলোঁ, পাৰ হৈ আহিলোঁ। এতিয়া আমি আকৌ পাৰ হৈ যাম, ঘৰলৈ যাম। আৰু পল্লৱটো ৰেডি। চাচি ভাল লাগিল লগ পাই, কিন্তু আজি নাথাকিলে মোৰ বহুত দুখ লাগিল। নাই নাথাকোঁ, মানে মোৰোতো ঘৰৰ প্ৰব্লেম, সেইকাৰণে। আৰু যেনেকৈ মই তোমাক সাতসাগৰ তেৰ নদী পাৰ হৈ বুলিয়ে কৈছোঁ আৰু, কাৰণ বিশ্বনাথটো ইয়াৰ পৰা দূৰ আছে। মই তোমাক লগ কৰিবলৈ আহিলোঁ, আশা কৰিছোঁ তুমিও এদিন ঠিক তেনেকৈ মোকো বন্ধু বুলি বিচাৰি যাবা, লগতে পল্লৱ পল্লৱকো লগত লৈ যাবা, বা যদি তোমাৰ সুবিধা হয় অকলেও যাবা, যদি গৈ থাকিলে বাৰু যেনেকুৱাই নহওক। গতিকে বাই বাই, ভাল লাগিল লগ পাই, আকৌ লগ পাম ঈশ্বৰে যদি ভালে ভালে ৰাখে দেই। এতিয়া বাই বাই। গৈ আছে চাচি, এবাৰ চাই দিয়া, বাই বাই। আৰু বাই বাই। এইটো চাচি জুম কৰি দেখুৱাই দিছোঁ আকৌ এবাৰ। চাচি এতিয়া বহুত দূৰ খোজকাঢ়ি যাব লাগিব, প্ৰায় ইয়াৰ পৰা 2-2.5 কিলোমিটাৰমান। বাই বাই দেই।